মাত্ৰ 5 মিনিটত এতিয়া আপুনি আপোনাৰ লোকপিয়লৰ স্বপঞ্জীয়ন দৰাচলতে কেনেকৈ কৰিব, কি তথ্য আপুনি দাখিল কৰিব লাগিব, কেনে ধৰণৰ প্ৰশ্ন আপোনাৰ সন্মুখলৈ আহিব। প্ৰথমে আপোনাৰ স্মাৰ্টফোনটো উলিয়াই লওক আৰু স্মাৰ্টফোনটোত আপুনি লিখক se.census.gov.in। এই ৱেবছাইটটো খোলাৰ পিছতে আপোনাৰ সন্মুখত কিছুমান প্ৰশ্ন আহিব বা কিছুমান তথ্য আপুনি দাখিল কৰিব লাগিব আৰু এই তথ্য দাখিল কৰাৰ পিছতে বা প্ৰশ্নসমূহৰ উত্তৰ দি যোৱাৰ পিছতে একাধিক্ৰমে যেতিয়া আপুনি দি যাব তেতিয়া আপোনাৰ এই লোকপিয়লৰ স্বপঞ্জীয়ন সম্পূৰ্ণ হৈ গৈ থাকিব। আপোনাৰ সন্মুখত কিছুমান প্ৰশ্ন আহিব বা কিছুমান তথ্য আপুনি দিব লাগিব। তাৰ ভিতৰত আছে প্ৰথমটো আপোনাৰ ৰাজ্যখনৰ নাম আপুনি দিব লাগিব। আপুনি নিশ্চিতভাৱে অসম সিলেক্ট কৰক। এই অসম সিলেক্ট কৰাৰ পিছতে আপোনাৰ পৰিয়ালটোৰ মুৰব্বীগৰাকীৰ নাম আপুনি লিখিব লাগিব। মনত ৰাখিব, ইংৰাজীত লিখিব লাগিব। ইংৰাজী ভাষাত আপুনি আপোনাৰ পৰিয়ালটোৰ মুৰব্বীগৰাকীৰ নাম লিখক। ইমেইল এড্ৰেছ আপুনি দাখিল কৰিব লাগিব। ইমেইল দাখিল কৰাৰ পিছতে আপোনাৰ 10 অংকযুক্ত মোবাইল ফোন নাম্বাৰটো দাখিল কৰক। মোবাইল ফোন নম্বৰটো দিয়াৰ পিছতে এটা কেপচাৰ কোড ইতিমধ্যে ওলাই গৈছে বা আমি স্ক্ৰীণত আপোনালোকে দেখিছে এনেকৈ এটা কেপচাৰ কোড ওলাব আৰু সেই কেপচাৰ কোডটো আপুনি দাখিল কৰক। দাখিল কৰাৰ পিছতে গেট OTP কৰিলে OTP আপোনাৰ মোবাইলত আহি যাব আৰু সেই OTPটো আপুনি দাখিল কৰিব লাগিব। OTPটো দিয়াৰ পিছতে আপোনাৰ ভাষা যিহেতু অসমীয়া ইতিমধ্যে চিলেক্ট হৈ আছে, তাৰপিছত পুনৰবাৰ এটা কেপচাৰ কোড আহিব আৰু সেই কেপচাৰ কোড দিয়াৰ পিছতেই সঘনাই সোধা কিছুমান প্ৰশ্ন আপোনাৰ সন্মুখলৈ আহিব। তাৰপাছত আপোনাৰ জিলা কি, জিলাখন আপুনি চিলেক্ট কৰক। জিলাখন চিলেক্ট কৰাৰ পিছতে আপোনাৰ পিনক'ডটো দাখিল কৰক। পিনক'ডটো দাখিল কৰাৰ পিছত কি তথ্য ওলাব আমি সেই তথ্য আপোনাক জনাবলৈ চেষ্টা কৰিছোঁ। আমি এতিয়া পিনক'ডটো দাখিল কৰিলোঁ। তাৰপাছতে সন্ধান কৰক। আপোনাৰ গাঁওখনৰ নামটো আপুনি চাৰ্চ কৰি চাব লাগিব। আপুনি সন্ধান কৰিব লাগিব, অৰ্থাৎ আপুনি নামটো দাখিল কৰি চাৰ্চ কৰিব লাগিব। ঘৰ আপোনাৰ কোনখিনিত আছে সেই তথ্য আপুনি আপোনাৰ মেপৰ জৰিয়তে আপুনি চাব পাৰিব আৰু সেই তথ্য আপুনি দাখিল কৰিব পাৰিব। নিশ্চিতভাৱে এক সহজ প্ৰক্ৰিয়া। আমি প্ৰত্যেকটো তথ্য সম্পূৰ্ণ ডিটেইলছ আমি আপোনাক জনাবলৈ চেষ্টা কৰিম। আপুনি আপোনাৰ স্ক্ৰীণত দেখি যাব বা চাব পাৰিব কেনেদৰে কৰা হৈছে এই প্ৰক্ৰিয়াটো। ঘৰখন যেতিয়া আপুনি চিলেক্ট কৰিলে, আপুনি চিলেক্ট কৰাৰ পিছত আপুনি অ'কে ক্লিক কৰক আৰু ঘৰৰ বিৱৰণ, লোকপিয়লৰ ঘৰৰ বিৱৰণ এতিয়া আপুনি দিব লাগিব। ইয়াত প্ৰশ্নত সোধা হৈছে যে লোকপিয়লৰ গৃহৰ মজিয়াৰ আচলতে প্ৰধান সামগ্ৰীসমূহ কি, কিহেৰে নিৰ্মাণ কৰা হৈছে? চিমেণ্ট, মাটি, কাঠ, বাঁহ, পোৰা ইটা, শিল, চিমেণ্ট ইত্যাদি কি সামগ্ৰীৰে নিৰ্মাণ কৰা হৈছে আপোনাৰ ঘৰখন, সেই তথ্য আপুনি দিব লাগিব। মজিয়াৰ তথ্য আপুনি দিব লাগিব। আপোনাৰ কি হয় সেই তথ্য আপুনি দাখিল কৰিল। তাৰপিছত প্ৰশ্ন সুধিছে যে লোকপিয়ল গৃহৰ বেৰৰ প্ৰধান নিৰ্মাণ সামগ্ৰী দৰাচলতে কি? ঘাঁহ, খেৰ, বাঁহ, প্লাষ্টিক, পলিথিন, মাটি, নুপুৰা ইটা, কাঠ, গাঁথনি কৰা শিল দৰাচলতে আপোনাৰ ঘৰৰ বেৰসমূহ, সেই বেৰসমূহ কিহেৰে নিৰ্মাণ কৰা, কিহেৰে প্ৰস্তুত কৰা সেই তথ্য আপুনি জনাব লাগিব। এই তথ্য দিয়াৰ পিছত আপোনাৰ ওচৰলৈ আহিল লোকপিয়ল গৃহৰ ছালৰ প্ৰধান নিৰ্মাণ সামগ্ৰীসমূহ দৰাচলতে কি, সেই তথ্যও আপুনি দাখিল কৰিব লাগিব। তাৰ পাছত এই লোকপিয়ল গৃহটোৰ অৱস্থা কি দৰাচলতে সেয়া একেবাৰে সহজ প্ৰশ্ন কিছুমান সোধা হৈছে। তাৰপিছত আপোনাৰ সন্মুখত আন কিছুমান প্ৰশ্ন আহিব। পৰিয়ালৰ সৈতে সম্পৰ্কিত তথ্য আপুনি দিব লাগিব। আপোনাৰ পৰিয়ালটোত নিয়মিতভাৱে কিমানগৰাকী সদস্য বা মুঠ লোকে বসবাস কৰে সেই তথ্য আপুনি দাখিল কৰিলে। পৰিয়ালৰ মুৰব্বীগৰাকীৰ নাম আপুনি দিব লাগিলে। নিৰ্বাচিত ভাষা কি ভাষাত আপুনি দিব সেই তথ্য আপুনি জনাওক। পৰিয়ালৰ মুৰব্বীগৰাকীৰ লিংগ আচলতে কি সেই তথ্য আপুনি জনাব লাগিব। তাৰপিছত যদি অনুসূচিত জাতি বা অনুসূচিত জনজাতি বা অন্যান্য হয় সেই তথ্য আপুনি দাখিল কৰিব লাগিব। আপোনাৰ সন্মুখত আন কিছুমান প্ৰশ্ন আহিব। সেয়া হৈছে ঘৰটোৰ মালিকানাৰ স্থিতি আচলতে কি, নিজা, ভাড়া, কিন্তু অন্য ঠাইত নিজা ঘৰ আছে, ভাড়া আৰু অন্য ঠাইত নিজা ঘৰ নাই, অন্যান্য এই তথ্য আপুনি দাখিল কৰিব লাগিব বা জনাব লাগিব। বাস কৰা কোঠাৰ সংখ্যা, আপোনাৰ গৃহটোত কিমানটা কোঠা আছে সেই তথ্য আপুনি সংখ্যাৰ আকাৰে জনাব পাৰিব। পৰিয়ালটোত বাস কৰা বিবাহিত দম্পতীৰ সংখ্যা কিমান, আপোনাৰ পৰিয়ালটোত কিমানগৰাকী বিবাহিত দম্পতী আছে সেই তথ্য আপুনি জনাব লাগিব। খোৱা পানীৰ প্ৰধান উৎস আচলতে কি, শোধিত টেপৰ পানী, অশোধিত টেপৰ পানী, কুঁৱা, দমকল, নলা, নাদ, নিজৰা, নদীৰ বা খাল ইত্যাদি যি উৎসৰ পৰা আপুনি ঘৰৰ খোৱা পানী যোগান ধৰে বা খায় সেই তথ্য আপুনি
জনাব লাগিব। প্ৰাপ্ত খোৱা পানীৰ উৎস আচলতে কি, চৌহদৰ ভিতৰত, চৌহদৰ ওচৰত, দূৰৈত, সেই তথ্য আপুনি দিলে, দাখিল কৰিলে। পোহৰৰ প্ৰধান উৎস আচলতে কি, বিজুলী, কেৰাচিন, সৌৰশক্তি, অন্য তেল, সেই তথ্য আপুনি দিলে। আৰু শৌচালয়ৰ উপলব্ধতা আছে, এই সন্দৰ্ভত আপুনি ক'ব লাগিব বা জনাব লাগিব যে কেৱল পৰিয়ালটোৰ ব্যৱহাৰৰ বাবে আছে, অন্য পৰিয়ালৰ সৈতে ব্যৱহাৰ কৰা হয় বা ৰাজহুৱা শৌচালয় বা নাই নে মুকলি ঠাইত, সেই তথ্য আপুনি দাখিল কৰিব লাগিব। পৰৱৰ্তী পৰ্যায়ত আপোনাৰ সন্মুখত আহিব শৌচালয়ৰ প্ৰকাৰ আহিব, যান্ত্ৰিকভাৱে পানী ঢলা ব্যৱস্থাযুক্ত শৌচালয়, নলীৰে সংযোজিত পদ্ধতি, চেপ্টিক টেংকেৰে সংযোজিত নে অন্য পদ্ধতি, এই তথ্য আপুনি দাখিল কৰিলে। তাৰপাছত আপোনাৰ সন্মুখত ওলাব যে চৌহদৰ ভিতৰত গা ধোৱাৰ ব্যৱস্থা আছেনে নাই। তাৰপাছত ৰান্ধনী ঘৰৰ ব্যৱস্থা, LPG PNGৰ সংযোগ, এই ক্ষেত্ৰত আপোনাৰ ঘৰত কেনেধৰণৰ সংযোগ আছে সেই তথ্য আপুনি দিব লাগিব। ৰান্ধনী ঘৰত ৰন্ধা বঢ়া কৰা LPG PNGৰ সংযোগ আছে নে নাই সেই তথ্য আপুনি দাখিল কৰিলে। ঘৰৰ ভিতৰত ৰন্ধা বঢ়া কিন্তু ৰান্ধনী ঘৰত ভিতৰত নহয়, এই তথ্য আপুনি দাখিল কৰিব লাগিব, সেই তথ্য আপোনাৰ মতে আপুনি দাখিল কৰিলে। পৰৱৰ্তী পৰ্যায়ত পৰিয়ালটোত থকা সম্পত্তি, পৰিয়ালটোত দৰাচলতে এটা পৰিয়ালত থকা সম্পত্তিসমূহ ব্যৱহাৰিক উদ্দেশ্যত ব্যৱহৃত হ'লেও সেই সম্পত্তি পৰিয়ালটোৰ সম্পত্তি বুলি গণ্য কৰা হ'ব বুলি ইতিমধ্যে জনাবলৈ দিছে। তাৰপাছত ৰেডিঅ' ট্ৰানজিষ্টৰ হয়নে নহয় সেই তথ্য আপুনি জনাব লাগিল। পৰম্পৰাগত ৰেডিঅ', মোবাইল, স্মাৰ্টফোন, অন্য কোনো যন্ত্ৰত নে নাই, আপোনাৰ মোবাইল বা স্মাৰ্টফোন যদি আছে সেই তথ্য আপুনি দিলে। তাৰপাছত বিনামূলীয়া দূৰদৰ্শন ডিছ, অন্য DTH কেবল সংযোগ, এই কথাও আপুনি জনাব লাগিল। ইণ্টাৰনেটৰ উপলব্ধতা হয়নে নহয়, ঘৰত লেপটপ আছে, কম্পিউটাৰ আছে নে মোবাইল স্মাৰ্টফোন আছে, সেই তথ্য আপুনি দাখিল কৰিলে। তাৰপাছত লেপটপ কম্পিউটাৰ ঘৰত আছে নে নাই, এই কথাও দিবলৈ দিছে, আছে আৰু নাই, দুটা অপশ্যনৰ ভিতৰত আপুনি দিব পাৰিব। টেলিফোন, মোবাইল ফোন, স্মাৰ্টফোন হয়, কেৱল লেণ্ডলাইন নে কি, এই কথা আপুনি জনালে, বা কেৱল মোবাইল যদি হয় স্মাৰ্টফোন নে অন্য সাধাৰণ মোবাইল আছে নে দুয়োটা আছে, এই তথ্য আপুনি দাখিল কৰিব পাৰিব। চাইকেল আৰু স্কুটাৰ, মটৰ চাইকেল বা মোপেড কি আছে আপোনাৰ ঘৰত, সেই তথ্য আপুনি জনাব লাগিব। যদি চাইকেল আছে তেনেহ'লে চাইকেলত ক্লিক কৰক, স্কুটাৰ, মটৰ চাইকেল, মোপেড বা দুয়োটাই আছে বা নাই, তেনেহ'লে কোনটো অপশ্যনত আপোনাৰ ঘৰৰ বৰ্তমান পৰিস্থিতি আপুনি সেই তথ্য আপুনি জনাব পাৰিব। যদি ঘৰত কাৰ বা জীপ বা ভেন আছে তেনেহ'লে আছে দিয়ক, যদি নাই দিয়ক। পৰৱৰ্তী পৰ্যায়ত আহিছে যে পৰিয়ালটোৱে ব্যৱহাৰ কৰা প্ৰধান খাদ্য হৈছে কি, চাউল, ঘেঁহু, জোৱাৰ, বজৰা নে গোমধান নে অন্যান্য, এই তথ্য আপুনি যদি কৰিছে তেনেহ'লে আপুনি ছাবমিট কৰক। পূৰ্বলোকন, এতিয়া আপুনি চাওক আপুনি কিসমূহ তথ্য দাখিল কৰিলে, সেই তথ্যসমূহ দাখিল কৰাৰ পিছত যদি ভুল হৈছে তেনেহ'লে পৰৱৰ্তী পৰ্যায়ত আপুনি শুধৰাব পাৰিব, এডিট কৰিব পাৰিব, সেই অপশ্যনো আপোনাৰ হাতত আছে। তাৰ পূৰ্বে আপোনাৰ হাতত প্ৰিভিউ অপশ্যন আহিছে আৰু এই প্ৰিভিউ অপশ্যন আপুনি চালে নিশ্চিত কৰক আৰু দাখিল কৰক। যদি সকলো তথ্য শুদ্ধ আছে তেনেহ'লে আপুনি অন্তিম জমা ফাইনেল ছাবমিট কৰক, অৰ্থাৎ সকলো ঠিক আছে, চূড়ান্ত দাখিলৰ বাবে মই সাজু, আপুনি দাখিল কৰক। আৰু দাখিল কৰাৰ পিছত এনেদৰে আপোনাৰ সন্মুখত আহিব যে চেল্ফ পঞ্জীয়ন বা স্ব-গণনা ইতিমধ্যে সম্পন্ন হৈ গৈছে। তাৰ পাছত আপোনাৰ হাতত এটা ID আহিব আৰু এই IDটো আপোনাৰ হাতত আপুনি জমা ৰাখিব, আপুনি থৈ দিব। যেতিয়া আপোনাৰ গৃহ তালিকা কাৰ্য কৰিবলৈ এই স্ব-গণনাৰ সম্পূৰ্ণ IDটো গণনাকাৰীৰ সৈতে ভাগ বতৰা কৰিবলৈ আপোনাক অনুৰোধ কৰা হৈছে। যদি নকৰে গণনাকাৰীৰ দ্বাৰা নতুনকৈ গণনা কৰাৰ প্ৰয়োজন হ'ব পাৰে। এই পঞ্জীয়ন কৰাৰ পিছত যিটো নম্বৰ স্ব-গণনা ID আপোনাক প্ৰদান কৰা হৈছে, এই প্ৰদান কৰা স্ব-গণনা ID আপোনাৰ হাতত আপুনি জমা কৰি থৈ দিয়ক। যেতিয়া আপোনাৰ ঘৰলৈ গণনাকাৰীৰ বিষয়া যাব বা দল যাব তেতিয়া আপুনি এই IDটো দি দিব। যদি আপুনি হেৰুৱাই পেলাই আপোনাৰ হাতত যদি নাথাকে তেনেহ'লে গণনাকাৰী বিষয়া পুনৰবাৰ কৰিব লাগিব গণনা বা পঞ্জীয়ন।